হাই ফ্ৰেণ্ডছ, আকৌ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। মানে কি আমি বহুত দিন ভিডিঅ' দিব পৰা নাই, আমাৰ কিবা পাৰ্চনেল অসুবিধাৰ কাৰণে আমি বহুত দিন ভিডিঅ' দিব পৰা নাই। আজি আৰু আমি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ পৰা আপোনালোকে আমাৰ চেনেলত সদায় ভিডিঅ' পাব। আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। আমাৰ ভিডিঅ'টোত আজি আমি আপোনালোকক দেখুৱাম পানী গৰম কৰিম এটা বেলেগ পদ্ধতিৰে, বিদ্যুতৰ সহায়ত এটা বেলেগ পদ্ধতিৰে আমি পানী গৰম কৰি আপোনালোকক দেখুৱাম। তো আজি আমাৰ এই ভিডিঅ'টোত আমাৰ প্ৰয়োজনীয় যোগাৰখিনি হ'ল এই এডাল কেবুল এডাল লৈছোঁ। কেবুল এডালৰ মূৰত দুখন ব্লেড এনেকুৱাকৈ মানে লগাই দিছোঁ, মানে ডেছলেট শালা লগাই পেলাই দুখন ব্লেড এনেকৈ লগাই দিছোঁ। তো আমাৰ লগত পানী আছে, ঠাণ্ডা পানী, আৰু এটা গিলাচ আছে। পানীখিনি গৰম মানে প্ৰমাণ কৰিবলৈ আপোনালোকে আমাৰ ইয়াত চাহপাত লৈছোঁ অলপমান। এই আপোনালোকে দেখা পাইছে অলপ চাহপাত আছে তলত। এই পানীখিনি আমি বিদ্যুতৰ সহায়ত এটা বেলেগ পদ্ধতিৰে গৰম কৰি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'ত আমাৰ আজিৰ এই ভিডিঅ'টো বিশেষকৈ মানে বিৰাট ইণ্টাৰেষ্টিং হ'ব যায় আছে আৰু বিৰাট ধামাকা হ'ব যায় আছে। আমি এইখিনি কৰি লওঁ, আপোনালোকে চাই থাকক। কিন্তু তাৰ মাজতে এটা কথাও কওঁ, আপোনালোকে এইবিলাক ঘৰত কৰিব একদমেই চেষ্টা নকৰিব। আমি একদম বহুত সাৱধানতা অৱলম্বন কৰি পেলাই এইবিলাক কৈছোঁ, আপোনালোকে ঘৰত কৰিব চেষ্টা নকৰিব। আপোনালোকে কেৱল চাই থাকক আৰু আমি এইখিনি ঠিক ঠাকখিনি গোটেই কমপ্লিট কৰি লওঁ। মানে আপোনালোকে আমাৰ ইণ্ট্ৰ'টো চাই লওক। আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ'য়ে বহুত সাৱধানতা অৱলম্বন কৰি বনোৱা হয়, লগতে টেকনিকবোৰ চালি চাইহে ভিডিঅ'টো বনোৱা হয়। আপোনালোকে এইবোৰ ঘৰত কৰিব চেষ্টা নকৰিব। ভিডিঅ'বোৰ জ্ঞান আৰু মনোৰঞ্জনৰ বাবেহে বনোৱা হয়। ইয়াত কোনো নেতিবাচক শক্তিক উৎসাহ যোগোৱাৰ চেষ্টা কৰা হোৱা নাই। ধন্যবাদ। তো এখন বোৰ্ড আছে, আপোনালোকে দেখা পাইছে এখন বোৰ্ড আছে। এই বোৰ্ডখনত আমি কানেকশ্যন আনিছোঁ এখন বোৰ্ডক লাগি। এখন বোৰ্ড আছে, এখন বোৰ্ডত আমি এডাল সোমাই দিম। এখন বোৰ্ডত এডাল আমি ধুনীয়াকৈ সোমাই দিছোঁ। এডাল আমি গিলাচটোত দিম, দি পেলাই আমি পৰীক্ষাটো কৰি চাম। আপোনালোকক আমি দেখালোঁ কেনেকুৱা কি হ'ল। গিলাচটো মানে লাগিব পৰা নাই, বিৰাট গৰম হৈছে। চাহ কৰিও দেখালোঁ আপোনালোকক, উঠলি পেলাই চাহ পৰি গ'ল। কি হ'ল আপোনালোকে দেখা পালাক, ধুনীয়া চাহ হৈ গ'ল। মানে গিলাচটো লৈ থকা সম্ভৱ নহয়, গৰম হৈছে নে পুৰে। আজিৰ ভিডিঅ'টোত আপোনালোকক আমি এইটো কৰি দেখালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালাক। তাৰ মাজতে আপোনালোকক আৰু এটা কথা কওঁ যে আমি যিহেতু কৰিলোঁ, এইটো আপোনালোকে ঘৰত কৰিব একদমেই ট্ৰাই নকৰিব। আমাৰ ফালৰ পৰা আপোনালোকক এইটোৱে অনুৰোধ, আপোনালোকে এইটো কৰিব ঘৰত একদমেই ট্ৰাই নকৰিব। আমি ইয়াতে বহুত চেষ্টা কৰিছোঁ। আপোনালোকে কেৱল আমাৰ ভিডিঅ'টো চাই এনজয় কৰক। তো আজিলৈ বাই বাই, লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে। তো তেতিয়ালৈ বাই বাই।